everyone, মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললে আৰু বিগ এনাউন্সমেন্ট এইটোৱে যে মোৰ চেনেলটোৰ নাম হলনি কৰি দিছো আৰু কিছুমানে লক্ষ্য কৰিছে চাগে আৰু প্ৰথমতে মোৰ চেনেলটোৰ নাম আছিল ৰবিজ ডেইলি লাইফ ব্লগছ আৰু বৰ্তমান মোৰ ৰবি নামটো আছে জাস্ট মই মোৰ টাইটেলটো লগাই দিছো লগাই মোৰ মানে চেনেলৰ নামটো এষ্টাবলিশ কৰিছো নতুনকে ৰবি বৰুৱাৰে আশা কৰো আপোনালোকে ভাল পাব আৰু মই বহুত দিন ব্লগ দিব পৰা নাছিলো মানে ভিডিও দিব পৰা নাছিলো কাৰণ মোৰ বাচ্চাটো সৰু হৈ আছে জানা সকলে জানে বাৰু আৰু এতিয়াৰ পৰা মই কন্টিনিউ কৰিম বুলি ভাবিছো যেনেকৈ মোৰ ৰেচিপি আহিব ট্ৰেভেল ব্লগ আহিব ফুড ব্লগ আহিব গাৰ্ডেনিং আহিব এক্সট্ৰা কিডছৰ ফান এনেকৈ টাইপৰ আহিব আশা কৰো আপোনালোকে আকোৱালি ল'ব বুলি আৰু আজি 15 নৱেম্বৰ হয় আৰু 16 নৱেম্বৰ আমি এঠাইলৈ যাম আৰু সেই ঠাইলৈ যোৱাৰ সকলোখিনি ভিডিও আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছো আশা কৰিছো আপোনালোকে ভাল পাব আৰু আগুৱাই লৈ যাব মোক আপোনালোকে আৰু মই পেকিং কৰিছো আপোনালোকক দেখাই আছো ৰব আৰু এয়া আমাৰ পেকিং আৰু এটো বেগতে আমি সকলোখিনি ভৰাই লৈছো তিনিজনৰ কাপোৰ আছে আৰু বাচ্চাটোৰ খানাৰ বস্তু ইয়াত লৈছো বাকি আৰু এটা বেগ হ'ব এনেদৰে মই মোৰ ডেইলি ৰুটিনবোৰ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি থাকিম আশা কৰো আপোনালোকে ভাল পাব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহে যদিহে মোৰ ভিডিওবোৰ ভাল লাগিব তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব আকৌ লগ পাম এনে ধৰণৰ ভিডিওলৈ আজিলৈ ইমানে থ্যাংক ইউ এণ্ড বাই